নমস্কাৰ আপোনালোক সকলোকে স্বাগত ইউটিউব চেনেললৈ স্বাগতম জনাওঁ। তো আজি গৈ আছোঁ ৰাস চাব। আপোনালোক ৰাস চাব ৰাস ক'ত যাই আছোঁ ক'ত দেখুৱাম। তো আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। যদি মোৰ চেনেলটোত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু লগতে কাষত থকা ঘণ্টা বাটনটো প্লিজ দবাবলৈ একেবাৰে নাপাৰিব। দিয়কচোন, লেটছ গো। তো ফাইনেলি বন্ধুসকলে এইফালে দি নগৰব যাম। তো আমি নগৰব ৰাস চাবলৈ যাম এইফালে দিয়ে। তো এই চেদি যাই নগৰব। তো আপোনাক তাত গৈ লগ পাই আছোঁ। নিশ্চয় দেখিছে ইয়াত আমি বাইক অকণমান ৰেষ্ট দিলোঁ। তো ইয়াত অকণমান অলপ তামোল চামোল খালোঁ। তো অকণমান বাইকখন ৰেষ্ট দিলোঁ। তো বহুত দূৰ আহিছোঁ। তো ইয়াৰ বন্ধুসকল ফাইনেলি আহে সেই নগৰব যি ৰাস। তো এয়া নগৰব ৰাসৰ নিশ্চয় দেখিছে আজি গেট এইবোৰ গেটবোৰ দেখিছে। তো আমি এতিয়া ভিতৰত সোমাই যাম। তো আহকচোন বাৰু। তো ফাইনেলি বন্ধুসকল আহি পালোঁ একদম নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ যি মেইন দুৱাৰ। তো এইফালে দি মেইন গেট। তো এই চাইডে দি আমি সোমাম এতিয়া। তো নিশ্চয় দেখিছে তো বহুতো ভক্তবান ৰাইজ আহিছে ইয়াতে ৰাস চাবলৈ। তো আমি আহিছোঁ। তো আমি বহুত দূৰৰ পৰা আহিছোঁ নিশ্চয় গম পাই। তো আহকচোন বাৰু আপোনাৰ ভিডিঅ'ত বন্ধুসকল। তো ইয়াত গাড়ী পাৰ্কিং কৰিলোঁ। তো ইয়াত গাড়ী পাৰ্কিং কৰি তো আমি ইয়াত অকণমান ৰখিছোঁ। তো ৰখি কিনে আগচাইডে নিশ্চয় দেখিছে বহুতো ভক্তবান ৰাইজ আছে ইয়াত ৰাস চাবলৈ আহিছে যি নগৰবেৰা আঞ্চলিক ৰাস। তো এয়া নিশ্চয় দেখিছে। তো এইফালে আমি গৈ আছোঁ জাষ্ট এনে এবাৰ ফুৰিব। তো আপোনাৰ এই চাইডৰ পৰা সম্পূৰ্ণ প্ৰতিমা যি ৰাসৰ যি দৃশ্য তো আপোনাৰ সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি বন্ধুসকল ইয়াৰ নিশ্চয় দেখিছে যি জয় জগন্নাথৰ যি প্ৰথম প্ৰতিমা। তো ইয়াত প্ৰথম ফাৰ্ষ্ট প্ৰতিমা এখন আছে। ইয়াৰ পৰা নিশ্চয় দেখিছে এইবোৰ সম্পূৰ্ণভাৱে যি ৰাস মহোৎসৱৰ ইয়াৰ যি নিশ্চয় দেখিছে কংসৰ কাৰাগৰ যি ইয়াত সম্পূৰ্ণখিনি দৃশ্য ইয়াত দেখাবলৈ চেষ্টা কৰিছে। তো নিশ্চয় জানে নগাঁও চাইডে আপোনাৰ যি সেইটো চাইডে আপোনাৰ মানুহৰ যে ৰাসলীলা কৰা হয়। তো ইয়াত সেই একে ছেম ৰাসলীলা। তো ইয়াত প্ৰতিমাৰে মূৰ্তিৰে ভিন্ন শিল্পীসকলে ইয়াত সাজি তুলিছে নিশ্চয় দেখিছে। তো আহকচোন বাৰু আপোনাৰ ইয়াৰ সম্পূৰ্ণ সেই দৃশ্য দেখুৱাই থাকোঁ। তো আহক।
ফাইনেল বন্ধুসকল সকলোতকৈ ধুনীয়া লাগিছে মোৰ এতিয়া নিশ্চয় দেখিছে যে অসমীয়া যে নাম সংস্কৃতি তো এয়া নিশ্চয় দেখিছে এয়া যে ভকতসকলে যে নাম ধৰা ইয়াত দৃশ্য দেখুৱাইছে বন্ধুসকল এয়া হ'ল পুতলাৰ কাহিনীটো এয়া হ'ল নিশ্চয় কৃষ্ণই পুতলাক বধ কৰিছিল সেয়া এক দৃশ্য দেখুওৱা হৈছে তো ইছেদি আছে আপোনাৰ যি ৰাধা কৃষ্ণৰ যি মেইন প্ৰতিমা তো ৰাসৰ যি একদম মেইন প্ৰতিমা তো ইছেদি মেইন প্ৰতিমা তো আপোনাক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় দেখিছে তো আমি ভিতৰলৈ যাব নাযাওঁ এতিয়া জোতা পিন্ধি আছোঁ তো আপোনাক ইয়াৰ পৰা অকণমান জুম কৰি দেখাইছোঁ তো সিফালে যাই আকৌ আপোনাক অকণমান দেখুৱাম তো এয়া হ'ল মেইন যে মণ্ডপ যে মেইন ৰাস পূজাৰ যে মেইন প্ৰতিমা বহা যে মণ্ডপ তো ইফালে যে আপোনাক অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিম তো আহকচোন বাৰু তো নিশ্চয় দেখিছে বন্ধুসকল বহুতো ভক্তবান যাই আছে ইয়াত তো বহুত তো আপোনালোকে নিশ্চয় দেখিছে যে ৰাধা কৃষ্ণৰ পিছৰে দিয়ে গোপীবোৰ নিশ্চয় দেখিছে ঘূৰি আছে তাত আপোনাৰ নিশ্চয় দেখিছে যে আপোনাৰ কি হয়তো মই একচুৱেলি নাজানো তো ইমানখিনি ক'ব নোৱাৰোঁ তো ইচ্ছা দি আছে আপোনাৰ বৃন্দাবন তো আপোনালোক বৃন্দাবনো দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল যি মেইন ৰাধা কৃষ্ণৰ পিছৰে যি তো আহকচোন তো নিশ্চয় বন্ধুসকল এয়া হ'ল বৃন্দাবন যি কৃষ্ণই যে গৰু চৰাইছিল এয়া হ'ল বৃন্দাবন তো কৃষ্ণৰ লগৰীবোৰ এয়া নিশ্চয় দেখিছে গৰু চাৰি আছে গোটেইবোৰে তো আপোনাৰ ইয়াৰ এক শিল্পী কৰে যে ইয়াত দাঙি ধৰিছে মাটিৰে তো ফাইনেল বন্ধুসকল এতিয়া আপোনালোক ইয়াৰ যে মীনা বজাৰ ইয়াততো বেছি মীনা বজাৰ নাই তো ইয়াত আপোনাৰ মাৰ্কেট আছে তো আপোনাক মাৰ্কেটবোৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিম তো আহকচোন মাৰ্কেটৰ ভিতৰলৈ সোমাই যাওঁ এয়া নাম কীৰ্তন ধৰি আছিল তো ইয়াতে তো নিশ্চয় দেখিছে এয়া হ'ল পুতলা নিশ্চয় দেখিছে এইবোৰ বেলুন যে ডাঙৰ ডাঙৰ পুতলা ইয়াত বনাই আছে তো আপোনাক ইয়াৰ ভিতৰে সম্পূৰ্ণখিনি মাৰ্কেট দেখুৱাবলৈ চেষ্টা কৰিম তো আহকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো নালগে মাছ সিঙ্গল জীবন